আৰক্ষীৰে খণ্ডযুদ্ধ বন্ধ সমৰ্থনকাৰী ৰাজভৱনৰ সমীপত বাহনত আক্ৰমণ বন্ধ সমৰ্থকৰ আসুৰ 11 ঘণ্টীয়া অসম বন্ধত স্তব্ধ হৈ পৰিল গুৱাহাটী মহানগৰ পুৱাৰে পৰা মহানগৰৰ বিভিন্ন প্ৰান্তত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকে বন্ধৰ সময়ছোৱাত ঠায়ে ঠায়ে সংঘটিত হয় বিক্ষিপ্ত ঘটনা নুনমাটি নাৰেংগী আদি অঞ্চলত একাংশ উদণ্ড সমৰ্থনকাৰীয়ে শিলেৰে আক্ৰমণ কৰি চূৰ্ণ বিচূৰ্ণ কৰে বহুকেইখন বাহনৰ গ্লাছ আন একাংশই গাড়ী ৰখাই চালকক গাড়ীৰ পৰা টানি আনি প্ৰহাৰ কৰাৰ লগতে আন এচামে আকৌ এনেদৰে গাড়ী ভাঙি খেদি পঠিয়াই চালকক বন্ধৰ সময়ছোৱাত স্তব্ধ হৈ পৰে গুৱাহাটী শোধনাগাৰৰ কাম কাজ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আসু অগপ জিন্দাবাদ ধ্বনিৰে উত্তাল হ'ল